ব্ৰেড চাহি টুকুৰা মোক ইয়াত লাগিব গাখীৰ 2 কাপ লৈছোঁ মই ইয়াতে আৰু ব্ৰেড মই 3 পিচ লৈছোঁ ব্ৰেডখিনি মই সৰুভাৱে এনেকৈ গোলকৈ কাটি লৈ তেলত ভাজি লৈছোঁ আৰু চেনি 2-3 চামুচ জোখাৰে সোৱাদ হোৱাকৈ আৰু মই অলপ গাখীৰত কেশৰ দি এনেকৈ মই তিয়াই থৈছোঁ আৰু সজাবৰ কাৰণে মই পিস্তা বাদাম আৰু অকণমান চকলেট চিপ্স লৈছোঁ এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিম ইয়াত গাখীৰখিনি মই অলপমান গৰম কৰি এইখিনি আধামান পোৱালৈকে গাখীৰখিনি গৰম কৰিব লাগিব এইখিনি গাখীৰ 10 মিনিটমান উতলোৱাৰ পিছত অলপ ঘন হৈ আহিলে এতিয়া মই ইয়াতে চেনি আৰু কেশৰখিনি যিখিনি মই তিয়াই ৰাখিছিলোঁ সেইখিনি এতিয়া ইয়াত মিলাই দিম চেনি 3 চামুচ হৈ যাব মিঠা বস্তু বেছি হ'লেও ভাল নালাগে চেনিখিনি গোল খাই গ'ল এতিয়া মই কেশৰ মিলাই থোৱা গাখীৰ যিখিনি মিলাই থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ কেশৰৰ গোন্ধটোৱে ভাল লাগে ইয়াত ইলাচি বেলেগকৈ নিদিলেও হ'ব কালাৰটো অলপ চেঞ্জ হৈ যায় এয়া গাখীৰখিনি প্ৰায় আধাই হৈ গৈছে এতিয়া ডাঠ হৈ গ'ল যেতিয়া এনে দিব পাৰিম হৈ যাব এতিয়া আমি চাহি টুকুৰাখিনি ধুনীয়াকৈ সজাই দিম ready হৈ গ'ল আমাৰ